हेलो কি খবৰ ৰিংকু ভূঞাৰ অন্য এটি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া সময় কিমান বাজিছে জানেনে? এতিয়া সময় 9 বাজিছে। ৰাতিপুৱাটো আমাৰ ভাত বনোৱা কাম থাকে। এতিয়া ভাত বনাব যাব ওলাইছোঁ। তাতে মানে কিবা এটা চাটনি কৰোঁ বুলি ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাওঁ। মচন্দৈটো সকলোৱে চিনি পায়, পেটৰ কাৰণে কিমান উপকাৰী। মচন্দৈ, নৰসিংহ পাত আৰু দুপৰটেঙাৰ চাটনি আজি বনাম। পেটৰ কাৰণে বহুতেই উপকাৰী, পেটটো ঠাণ্ডা কৰি ৰাখে এইকেইটা বস্তুৱে, হয়নে? সকলোৱে জানেই আৰু বহুতেই খাই চাগে ভাল পায়। আমিও খাই মানে মই বিশেষকৈ খাই কিন্তু বহুত ভাল পাওঁ। মোৰ সৰু টাবত কৰিছিলোঁ খেতি, মানে এয়া পাত অকণমান হৈছে, খালোঁ দুবাৰমান, আকৌ আজি ছিঙি থৈছোঁ বনাম বুলি। এতিয়া ৰাতিপুৱা ভাত বনাওঁ, ভাতৰ লগত খাই, গৰম ভাতৰ লগত খাই বহুত ভাল লাগে, নহয় জানো? আজি আহিব আলহী মানে খুৰীয়েক আহিব। তেওঁলোকৰ কিবা চকুৰ ট্ৰিটমেণ্ট এটাৰ কাৰণে আহিব। মই পিছত ভিডিঅ'টো দেখুৱাম বাৰু আপোনালোকক। আজি এনেকৈ আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। চাই থাকিব তেন্তে শেষলৈকে, সকলোৱে চাব দেই। এয়া মই কেঁচা চাটনি বনাব লৈছোঁ। চাওকচোন ইয়াত কি পাত আছেনো। মচন্দৈ পাত আছে, দুপৰটেঙা পাত আছে, নৰসিংহ পাত আছে আৰু বঙালী ধনিয়া মানে মান ধনিয়া যিটো কোৱা হয়, সেইকেইটা পাত মই গোটেইখিনি একলগ কৰি লৈছোঁ। এইখিনি মই একলগ কৰি অকণমান নহৰু দিম, অকণমান পিঁয়াজ দিম, 2-এটা জলকীয়া দিম, এনেকৈ বনাম। অকণমান নিমখ দিম, খাই বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব। পাই গ'লো। হেল্ল', কি খবৰ? এতিয়া মই ক'ত আছোঁ জানেনে? মই আহিছোঁ খুৰাৰ ঘৰলৈ, মানে হাজবেণ্ডৰ খুৰাৰ ঘৰলৈ। ইয়াতে থাকে। খুৰীহঁত আহিছে, মানে খুৰীহঁতক লৈ আহিলোঁ। কাইলৈ খুৰীৰ কিবা চকু মানে কেটেৰেক্ট পৰিছে, কেটেৰেক্টৰ অপাৰেশ্যন হ'ব। আধা ঘণ্টামান সময় অপাৰেশ্যন এটা হ'ব মানে কাইলৈ। সেইকাৰণে খুৰীক থ'বও আহিলোঁ। খুৰী আহিছে গাঁৱৰ ঘৰৰ পৰা, থ'বও আহিলোঁ আৰু খবৰ এটাও লোৱা হ'ল, সেইকাৰণে আহিলোঁ ইয়ালৈ। এয়া মই আহি পাকঘৰত সোমাইছোঁ, মাছ ধৰিছোঁ, মাছ ফ্ৰাই কৰিছোঁ। মানে সকলোৱে মিলি জুলি ভাত বনাওঁ আৰু আমি যামগৈ আকৌ। খুৰীহঁত থাকিব ইয়াতে। এয়া মই মাছ ধৰি আছোঁ। তাৰপিছত চাই থাকিব তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। আমি গৈ পোৱা দেৰিয়ে হ'ল, সেইকাৰণে লৰালৰিকৈ চিধাই মানে মই পাকঘৰতহে সোমাইছোঁ আৰু এয়া মই মাছ ফ্ৰাই কৰিছোঁ। দেখিছেনে আপোনালোকে? প্ৰিয় খাদ্য খুৰীয়ে বনাইছে, পদুনা উইথ আম। খুৰী কিবা এটা কৈ দিয়ক। ভাল লাগিছে আজি খানা খোৱা ভাল লাগিছে। আজি মানে খানা খোৱা যেন লাগিছে। খুৰা আজি খুৰাৰ ঘৰত খাবলৈ আহিছোঁ দেই। প্ৰগ্ৰামটো তাৰমানে ইমান সহজ নহ'ব, আজি মানে দেৰি হ'ল আহা। খুৰী তাৰমানে কাইলৈ চকুৰ অপাৰেশ্যন এটা আছে সৰু, তাকে কৰিবলৈ যাব। সেয়াই আৰু লৰালৰি। এতিয়া আমি খাই বৈ খুৰাৰ ঘৰৰ পৰা ওলাই আহিছোঁ। তাৰমানে প্ৰায় 10:30 মানে বাজি গ'ল নেকি। খাই বৈ ওলাই আহোঁতে আমি আহি আছোঁ। নহয়, 10:39 হৈছে। কালি মই কৈছিলোঁ যে খুৰীৰ মানে মোৰ হাজবেণ্ডৰ খুৰী আহিছে, কিবা এটা অপাৰেশ্যন আছে, মানে বাওঁ চকুটোত কেটেৰেক্ট পৰিছে বুলি কৈছে ডক্টৰে। অপাৰেশ্যন আছে। আজি অপাৰেশ্যনটো হৈ গ'ল, মানে আজি আমাৰ তালৈ আহিছে খুৰী। আজি মানে কালি ভিডিঅ' কৰাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, আজি ভিডিঅ' কৰিছোঁ, আকৌ আৰম্ভ কৰিছোঁ। খুৰী আহিছে এতিয়া। ব'লকচোন খুৰীক চাব। খুৰী তাৰমানে কি হ'ল, কেটেৰাক্ট পৰিছে বাওঁ চকুটোত।
চকুটোত কেটেৰেক্ট হোৱাৰ কাৰণে মানে কি হৈছে অকণমান মানে কি হয় চকুৰ ওপৰত ৰেটিনাটোৰ ওপৰত মানে এখন পাতল মানে আৱৰণ এখন পৰে সেই আৱৰণখন কি কৰে অপাৰেশ্যনৰ দ্বাৰা কাটি দিয়ে মানে সেইকাৰণে বেণ্ডেজ কৰি থৈছে খুৰী চকুটোত মানে বেণ্ডেজ কৰি থৈছে খুৰী অলপ কষ্ট পাইছে এবাৰহে গম পাইছোঁ মানে কেটেৰেক্টৰ অপাৰেশ্যন কেনেকৈ কৰে দেখা পাইছোঁ আৰু এনেকৈ বলকচোন চাব কৰি অকণমান বলক তেন্তে আমাৰ তাৰ পৰাই ড্ৰেছিং কৰিবলৈ এবাৰ এতিয়া ভাত পানী খোৱালোঁ এতিয়া যাব আৰু ড্ৰেছিং কৰি পেলাই মানে আকৌ ঘৰলৈ যাব বলক চাব তেন্তে আমাৰ খুৰীক কেনেকুৱানো এতিয়া বোলে বহুত ভয় লাগিছে দেখি মানে মোৰো ভয় লাগিছে মইতো লাগিবই দিয়কচোন মানে মানুহৰ দেহৰ কিবা এটা মানে সূক্ষ্ম অংগ এটা কাটিলেও কেনেকুৱা হয় এনেকুৱাতহে মানে গম পোৱা যায় যে মানুহৰ এটা সূক্ষ্ম অংগ বা চকুটোতো সূক্ষ্ম অংগ নহয় দিয়কচোন প্ৰয়োজনীয় অংগ এটা যিয়ে নহয় সূক্ষ্ম অংগ এটা কাটিলেও মানে কিমান দুখ পোৱা যায় কিমান বেছি আঘাত পোৱা যায় এনেকুৱা বোৰতহে মানে গম পোৱা যায় বলক চাব তেন্তে খুৰী বহি আছে বহুত ভয় লাগিছে আকৌ আজি হেৰি কৰিব যে ভয় লাগিছে ন বহুত ভয় লাগিছে চিলাই খুলিব বোলে এনে ড্ৰেছিং ড্ৰেছিং কৰিব সেইটো কাৰণে ভয় লাগিছে কালি কথাটো মনত পৰিলে ভয় লাগিছে আকৌ এতিয়া কিবা হয় ভাল হ'ব দিয়ক আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ তেন্তে বাই বাই